নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ' লৈ মই বিষ্ণুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই খেতি পথাৰত ধান ওলোৱাৰ সময়ত ল'বলগীয়া যতনৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। এই ধান ওলোৱা সময়খিনিত আপোনালোকে কি সাৰ প্ৰয়োগ কৰিব তাৰ বিষয়ে মই এই ভিডিঅ'টো জনাম, আৰু কোন সময়ত সাৰ প্ৰয়োগ কৰিব আৰু কোন সময়ত কৰিব নালাগে সেই বিষয়ে কিছু কথা মোৰ সীমিত জ্ঞানেৰে ক'বলৈ ওলাইছোঁ। এইখিনি সময় ধানৰ গৰ্ভাৱস্থা সময়। এইখিনি সময়ত ধানক ইমান কষ্ট দিব নালাগে। বিশেষকৈ ৰাতিপুৱাৰ 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত। এয়া চাওক বন্ধুসকল, মই ifcobazar.com পৰা অনলাইন পাৰ্চেছ কৰা দুটা বস্তু। এয়া হৈছে, প্ৰথমটো হৈছে বৰণ 20%। এয়া চাওক, বৰণ 20%, 1 কেজি আছে এই পেকেটটোত। আৰু এই পেকেটটোত মই আনিছোঁ NPK 0-32-34। ইয়াত ফচফৰাছৰ পৰিমাণ 52% আৰু পটাছৰ পৰিমাণ 34% থাকে। এই সাৰসমূহ ৱাটাৰ সলিউবল হয়, ইয়াক স্প্ৰে কৰিব পাৰি। মই এই বাকচটো খুলি লৈছোঁ। এই দুটা সাৰ দিলে আপোনালোকৰ কি লাভ হয় জানেনে? এই সাৰ দুটা দিলে আপোনালোকৰ পলিনেশ্যন ভাল হ'ব, আৰু ধানবোৰৰ যিবিলাক ধান পতান হৈ থাকে সেই ধানবিলাক মানে গাখীৰটো উৎপন্ন বেছি হ'ব। ইয়াৰ বাবে ফচফৰাছ আৰু পটাছ দিয়া হয়, আৰু বৰণটো ফুলৰ বাবে দিয়া হয় যাতে ফুলবোৰ পলিনেশ্যন ভাল হয়। NPK 0-32 আপোনালোকে বিঘাই প্ৰতি 250 গ্ৰামৰ পৰা 300 গ্ৰাম দিব, আৰু বৰণ 20% আপোনালোকে 25 গ্ৰামৰ পৰা 30 গ্ৰাম প্ৰতি বিঘা মাটিত ব্যৱহাৰ কৰিব। ইয়াৰ ওপৰত যদি ব্যৱহাৰ কৰে আপোনালোকৰ ধানৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে। এয়া দেখিছে, মই NPK খিনি পানীৰ লগত মিক্স কৰিবলৈ ঢালি দিছোঁ। জোখমতে ঢালিব। প্ৰতি 20 লিটাৰ পানীত 200 গ্ৰাম NPK দিব, আৰু বৰণৰ পৰিমাণ মাত্ৰ 20 গ্ৰাম দিব। 20 গ্ৰামৰ ওপৰ নিদিব। এয়া মই বৰণটো মানে কম লাগে যে, সেইকাৰণে টেমা এটাত ভৰাই লৈছিলোঁ। এতিয়া এনেদৰে ঘুলি লৈছোঁ। এই সাৰসমূহ প্ৰয়োগ কৰাৰ আগতে আপোনালোকে বতৰটোৰ প্ৰতি খেয়াল ৰাখিব। 6 ঘণ্টাৰ ভিতৰত যাতে বৰষুণ নপৰে। যদি 6 ঘণ্টাৰ ভিতৰত বৰষুণ পৰে, এই সাৰসমূহৰ গুণাগুণ কিছু হ্ৰাস পাব। গতিকে 6 ঘণ্টা বৰষুণ নপৰিলে বেছি ভাল হয়। এটা কথা বন্ধুসকল, এতিয়া ধানবোৰৰ পলিনেশ্যনৰ সময়। এই সময়খিনিত আপোনালোকে এই সাৰ প্ৰয়োগ কৰোঁতেও কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, বা যিকোনো ঔষধ প্ৰয়োগ কৰোঁতে এই সাৱধানতা অৱলম্বন কৰিব লাগিব। চাওক, এই 8 বজাৰ পৰা 10 বজাৰ সময়খিনি ৰাতিপুৱা চাওক ধানবোৰ কেনেদৰে ফাটি আছে। এইখিনি পলিনেশ্যন, যিহেতু ধান চেল্ফ পলিনেশ্যন হয়, ইয়াত পলেন থাকে, আৰু পলেন এই ফাগসমূহত পৰি কিছু সময়ৰ পিছত এই ধানবোৰ ফাটি থকা অংশবোৰ পুনৰ
জইন লাগি যায়। এই সময়খিনিত আপোনালোকে কোনো স্প্ৰে নকৰিব। যদি স্প্ৰে কৰি দিয়ে ইয়াত পলিনেশ্যন নহ'ব আৰু ধানত আপোনালোকৰ গাখীৰ আৰু চাউল উৎপন্ন নহ'ব। এই সময়খিনিত আপোনালোকে পানীও স্প্ৰে কৰিব নালাগে। বৰষুণো যদি পৰে এই সময়খিনিত এই ধানবোৰ নষ্ট হৈ যায়। গতিকে এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰিব। গতিকে আপোনালোকে স্প্ৰে কৰিব হ'লেও 12 বজাৰ পিছত স্প্ৰে কৰিব যদি আপোনালোকৰ এনেকুৱা ধান ওলাইছে। যদি নাই লোৱা তেনেহ'লে ৰাতিপুৱাৰ পৰাই কৰিব পাৰিব। এই দুটা স্প্ৰে কৰাৰ ফলত আপোনালোকৰ ধান উৎপাদন 10% হ'লেও বাঢ়িব। দি চাব পাৰে আপোনালোকে। ধানবোৰ গোটা হয় মানে যিবোৰ পটানটো এই সাৰ দুবিধ দিলে মানে পটান কম হয় আৰু ধানটো গোটা হৈ পৰে আৰু দেখিবলৈ ধুনীয়া হয়। আপোনালোকে বেলেগ কোম্পানীৰো এই সাৰ বা বৰণ পাব, সেয়াও প্ৰয়োগ কৰিব পাৰে। মই চাওক স্প্ৰে কৰিছোঁ। আবেলি সময়ত স্প্ৰে কৰিছোঁ যিহেতু আমাৰ এইফালে অলপ ধানবোৰ ওলাইছে আৰু গতিকে ৰাতিপুৱা স্প্ৰে নকৰি মই আবেলি সময়ত স্প্ৰে কৰিলোঁ। বহুত কষ্ট হয় কিন্তু যিহেতু ধানবোৰ ওখ হৈ যায় আৰু ধানৰ মাজত পানী বোকা সকলো থাকে। আপোনালোকৰ বাবে মই ইমান কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ। নিজে এখন হাতত মোবাইলটো লৈ চাওক। বন্ধুসকল, এয়াই আছিল আজি ভিডিঅ'টো। ইমানেই মাৰিলোঁ আৰু আজি সময় নহ'ল, গতিকে বৰষুণ দি আছিলে অলপ আগত, গতিকে ইমান সময় নাপালোঁ মাৰিবলৈ। এতিয়া বাৰু এৰিলে, এৰা কাৰণে মাৰিব আহিছিলোঁ কিন্তু সময় গ'লগৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিব। ধন্যবাদ।